মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই প্ৰথম শ্ৰেণীৰ অংকুৰণ অধ্যায় ৭ আমাৰ প্ৰকৃতি পাঠ নং ১ মাটিৰ পুতলা তাৰে কিছুমান প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। ক নম্বৰ প্ৰশ্নটোলৈ চাওঁ আহা। চামেলিহঁত কাৰ ঘৰলৈ আহিছিল? চামেলিহঁত ককাকহঁতৰ ঘৰলৈ আহিছিল। খ ৰাতিপুৱাই কিহে ডাক দিছিল আৰু কেনেকৈ দিছিল? ৰাতিপুৱাই কুকুৰা এটাই ডাক দিছিল আৰু কুকুৰো কু কু কুকুৰো কু কু বুলি দিছিল। গ খুৰীয়েক আৰু পেহীয়েকহঁতে কিয় হাঁহিছিল? জিলমিল আৰু চামেলি দুয়ো বোকাৰে লুতুৰি পুতুৰি হৈছিল। সিহঁতক দেখি খুৰীয়েক আৰু পেহীয়েকহঁতে হাঁহিছিল। এয়া চোৱা, দীৰ্ঘই খ ঘ ধৰেৰ মূৰ্ধন্য ঠ ঔকাৰ। ইয়াত কিছুমান আখৰ দিয়া আছে, দেখিছানে? ইয়াত চোৱা, ছবিৰ নামৰ প্ৰথম আখৰবোৰত ঘেৰ দি কওঁ আহা। ইয়াত ছবিবোৰ দিয়া আছে, এতিয়া আমি প্ৰথম আখৰবোৰত ঘেৰ দি কওঁ আহা। এয়া কি? এয়া ঈগল। এতিয়া আমি দীৰ্ঘই ওপৰত ঘেৰ দিম। এয়া খৰম, খৰ ওপৰত ঘেৰ দিম। এয়া কি? ঘৰ। সকলোৱে চিনি পাইছা, হয়নে? নিশ্চয় হয়। এতিয়া আমি ঘৰ ওপৰত ঘেৰ দিলোঁ। এতিয়া চোৱা, শব্দবোৰ শুনি শেষৰ ধ্বনিটো কওঁ আহা। এতিয়া আমি শব্দবোৰ প্ৰথমতে পঢ়ি ল'ম, ঠিক আছে? তাৰপাছত আমি শেষৰ ধ্বনিবোৰ ক'ম। সুখ, সখা, মুখ, মুখা, বাঘ, উঘা, ঈদ, ঈগল। এতিয়া আমি শেষৰ ধ্বনিবোৰ কওঁ আহা। খ খত আকাৰে খা, খ খত আকাৰে খা। ঘ ঘত আকাৰে ঘা, দন্ত্য দ। ল ইয়াত ফুটবোৰ দিয়া আছে, দেখিছানে? এতিয়া আমি ফুটবোৰত লিখিব লাগিব, ঠিক আছে? দীৰ্ঘই,
খ ঘ ছবিৰ কাষত ছবিৰ নাম সম্পূৰ্ণকৈ লিখি পঢ়ো আহা। খালৈ, এয়া হৈছে খালৈ। মেঘ, এয়া হৈছে মেঘ। ঘড়ী, এয়া কি ঘড়ী।